নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মুগা চুমনি। তো মুগা চুমনিৰ বিষয়ে যিসকলে জানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো নহয়, যিসকলে মুগা চুমনিৰ বিষয়ে নাজানে তো তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু সৰু ইউটিউবাৰ নহয় আচলতে, তো মই ভিডিঅ'টো জাষ্ট ভাল লাগিলে চুমনিত আছোঁ আজি। তো চুমনিৰ বিষয়ে অকণমান মই যিমানখিনি জানো চুমনিৰ বিষয়ে তো সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি মন যায় তাকে কৰক। তো ভিডিঅ'টো বলক, বেছি পলম নকৰি আৰম্ভ কৰোঁ। এতিয়া মুগা চুমনি বুলি ক'লেও আপুনি প্ৰথম পৰা আৰম্ভ কৰিব লাগিব। প্ৰথম আপোনাৰ মুগা পলুটো কিনি অনা হয় বা মুগা কিনি অনা হয়। তাৰপিছত আপোনাৰ যেইদিনীয়া মুগা হয় সেইদিন আপোনাৰ ৰখাব লাগে ঘৰত ভালকৈ। তাৰপিছত আপোনাৰ পখিলা জগাৰ পিছত আপোনাৰ পখিলাখিনি বান্ধিব লাগে, চকৰা চকৰি বুলি কয়। তো চকৰা চকৰি বান্ধিব লাগে। বন্ধাৰ পিছত আপোনাৰ যদি 7 দিনীয়া মুগা হয় 7 দিনৰ পিছত বা 8 দিনৰ পিছত আপোনাৰ খৰিকা জগাৰ পিছত যেতিয়া কণী ফুটাৰ পিছত আপুনি কণী ফুটাৰ পিছত এনেকৈ চুমনিলৈ লৈ অহা হয়। চুমনিলৈ অনাৰ পিছত আপোনাৰ খৰিকাত বান্ধি আপোনাৰ পখিলাটো বন্ধা হয়। ইয়াতে আপোনাৰ কণী পাৰে। হয়তো এটা দুটা কণী আছে ইয়াত, স্পষ্টকৈ দেখুৱাব পৰা নাই কাৰণ মই এইটো মোবাইলত ভিডিঅ' কৰি আছোঁ। তো যেতিয়া আপোনাৰ খৰিকাত বান্ধে, খৰিকা যেতিয়া ফুটি পেলাই চুমনিলৈ লৈ অহা হয়। চুমনিলৈ আনি তেনেকৈ চাপৰ চুমগছ খৰিকাটো প্ৰায় চুমগছতে বনোৱা হয়। এটিটো চুমপাত হয়। আপোনাৰ চুমপাতত বান্ধি আপোনাৰ খৰিকা লগোৱা হয়। লগোৱাৰ পিছত আপোনাৰ 3 দিন 4 দিনৰ পিছত যেতিয়া আপোনাৰ খৰিকা ছাই উৰাৰ পিছত আপোনাৰ 2 ওলোৱাৰ পিছত 3 ওলায়, 3 ওলোৱাৰ পিছত মাইকী ওলোৱাৰ পিছত আকৌ পকাৰ পিছত আপোনাৰ কি হয়, আপোনাৰ যেতিয়া মুগা পকে ৰাতি পকা চাবলগীয়া হয়। পকা চাই গৈ জালি পাত কাটি থোৱা আছে। হয়তো জালিটো মই এতিয়া দেখুৱাব নোৱাৰিম কাৰণ জালিটো আমাৰ ঘৰত আছে। তো এনেকৈ জালি কটা হয়। জালি কটা পাতটো শুকুৱাই লৈ যিবোৰ মুগা পকে সেই পকা মুগাখিনি নি সেই জালিটোত দিয়া হয়। জালিটোত দিয়াৰ পিছত আপোনাৰ 7 দিন 8 দিনৰ পিছত আকৌ আগৰ প্ৰথম যেনেকৈ পোৱালিটো কিনি অনা হয়, আপোনাৰ যেতিয়া পকা মুগা পিছত আপোনাৰ বাঁহ সাজিবলৈ আপোনাৰ 6-7 দিন লাগে। 6-7 দিনৰ পিছত বাঁহ সজাৰ পিছত আকৌ তেনেকৈ নতুনকৈ ৰিভাইজ হয়। আপোনাৰ প্ৰথম আকৌ সেইখিনি জগিব। যদিহে নহয় তাৰপিছত আপোনাৰ অসমীয়া মানুহে প্ৰায় কি কৰে, আপোনাৰ যিবোৰ কঠীয়ালৈ নিয়াৰ পিছত আপোনাৰ তাৰপিছত কি কৰে, আপোনাৰ যিবোৰ মুগা বোলে কঠীয়ালৈ নিনিয়ে তো থাকি যোৱা মুগাখিনি আপোনাৰ এই মেচিনতো কাটিব পাৰে। আজিকালিতো মেচিন হ'ল, মেচিনত কাটে। আগতে আমাৰ মাহঁতে আমি সৰুতে তেতিয়া আমাৰ মাহঁতে কি কৰে, আপোনাৰ হাতেৰে ঘূৰাই আপোনাৰ সূতা ওলোৱাৰ পিছত মুগাৰ সূতা আপোনাৰ ৰিহা চাদৰ মেখেলা যোৰা এইবোৰ কিবা কিবি বোৱা হয়। তো আজিকালিতো মুগাৰ সূতাৰ বহুত দাম হৈ আছে। তো মুগা আগতে কম আছিলে। আমি যেতিয়া প্ৰথম মই যেতিয়া আমাৰ দেউতাহঁতে যেতিয়া মুগা পুহিছিলে তেতিয়া প্ৰথম আপোনাৰ এখন বুলি ক'লে 1000টা মুগাৰ দাম আপোনাৰ খুব বেছি আছিলে 250 টকা বা 300 টকা। এতিয়া আপোনাৰ প্ৰায় 20 বছৰৰ পিছত এতিয়া আপোনাৰ এখন মুগাৰ দাম হৈছে 7,000 8,000। আৰু তেনেকৈ আপোনাৰ সূতাৰ দামটো বাঢ়িছে, কাপোৰৰ দাম বাঢ়িছে, আপোনাৰ আৰু তেনেকৈ অন্যান্য কিবা কিবি আপোনাৰ কৰা হয়। আৰু ইয়াত আপোনাৰ মুগাটোৰ লেটাটো বিক্ৰী কৰা হয়। আৰু লেটাটো আমাৰ অসমীয়া সমাজৰ প্ৰায় মানুহে খায়। তো কিছুমান মানুহে নাখায় বাৰু, মই প্ৰায় বুলি ক'ব নোৱাৰোঁ। কিছুমান মানুহে নাখায়, প্ৰায় মানে এতিয়া আপোনাৰ সকলো জনজাতিৰ মানুহে আপোনাৰ লেটাটো খায়। তো ইয়াৰ লেটাটো আপোনাৰ মূল্যৱান। লেটাটো খাই আপোনাৰ সূতাটো পেলনি নাযায়। মুগা চুমনি আৰু 1 মাহ পূৰা সম্পূৰ্ণ এই প্ৰক্ৰিয়াটো মুগা চুমনিত পোহা প্ৰক্ৰিয়াটো আপোনাৰ পূৰা 1 মাহ লাগে। 1 মাহৰ পিছত এজন খেতিয়ক বুলি ক'ব পাৰি। মুগা চুমনি পোহা এজন খেতিয়কে কয় এনেকৈ ঘৰ সাজিবলগীয়া হয়। ঘৰ সাজি থাকে, ইয়াতে খাবলগীয়া হয়। আপোনাৰ 3 দিনমানৰ কাৰণে ইমান ৰখিব নালাগে। 3 দিন 4 দিন হোৱাৰ পিছত আপোনাৰ এনেকৈ ৰখিব লাগে। তো তাৰপিছত আপোনাৰ এতিয়া দেখুৱাইছোঁ আপোনাৰ মুগা এইটো আপোনাৰ তিনি ওলাইছে এইটো। তাৰপিছত আমাৰ মুগা পকি আছে অলৰেডি। আপোনাৰ এইটো মাইকী মুগা বুলি কয়, দেখিছেনে? এইটো মাইকী মুগা, এইটো কম আছে। আমাৰ মুগা এইবাৰ ইমান বৰ বেছি যিমানটো আগতে হৈছিলে। আজিকালি কি হয়, আপোনাৰ মুগা খেতিটো হোৱাৰ লগে লগে চাহপাত হৈ গ'ল। আপোনাৰ চাৰিও চাইডে চাহপাত হ'ল। চাহপাতৰ হওক শাক পাচলিত হওক কীটনাশক দ্ৰব্য দিলে অলপ মানে আমাৰ চুমনিৰ কাৰণে অলপ প্ৰব্লেম হয়। তো একো নাই। তাৰপিছত আপোনাৰ আজি দেখুৱাইছোঁ যে আপোনাৰ যেতিয়া আপোনাৰ খৰিকা নিয়াৰ পিছত আপোনাৰ এনেকৈ এইটো ইয়াত বাঁহ সাজি আছে। তো আমাৰ চুমনিতে থৈ দিয়া আছিলে, তো সেইকাৰণে দেখুৱাব পাৰিছোঁ আপোনালোকক। ইয়াত বাঁহ দেখিছেনে?
1 মিনিট এনেকৈ বাঁহ সজা হয়। এই বাঁহটোৰ পৰা আপোনাৰ সূতা কটা হয় আৰু এইটো ভিতৰতে লেটাটো হয়। তো এনেকৈ মুগা চুমনি আপোনাৰ প্ৰক্ৰিয়াটো হয় আৰু বহুতে নাজানে। শুৱালকুছি মানুহে কয় শুৱালকুছি পাতৰ, শুৱালকুছিত কিন্তু মুগা প্ৰায় নোপোহে মই জনামতে। কাৰণ আমাৰ হয় ধেমাজি হয়, ধেমাজি ছাইডে প্ৰায় বেছিকৈ ধেমাজি হওক লখিমপুৰ হওক এনেকুৱা জেগাবোৰত বেছিকৈ মুগা পোহা দেখিছোঁ। এইবোৰ আমাৰ মাইকীলে ৰৈ আজি পকিব চাগে দেই। এইটো জুমা ৰৈ আছে। জুমা যেতিয়া ৰৈ থাকে তেতিয়া মাথাটো দাঙি দাঙি থাকে। তো আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। আৰু ইমানটো ভালকৈ বুজাই ক'ব পৰা নাই কাৰণ আমি নৰ্মেলি ইমান ভিডিঅ' নবনাওঁ। ভিডিঅ' যিমানখিনিত পাৰিছোঁ আপোনালোকক ক'ব চেষ্টা কৰিছোঁ। মুগা মানুহে এনেকৈ পোহা হয়, এনেকৈ পাত খুৱায়। আৰু চুমপাতৰ অবিহনেও আপোনাৰ গমাৰি পাতো খায়। আমাৰ এইটো পলু দুটা আছে, এটা এৰী পলু বুলি কয়, তাৰপিছত এটা আমাৰ এই পলুটোৰ নাম মুগা বুলিয়ে কওঁ, আমি মুগা বুলিয়ে কওঁ, আৰু বেলেগ কিবা নাম আছে যদি নাজানো। যদি আপোনালোকে জানে কমেণ্ট কৰি ক'ব। তো ইমানখিনিয়ে। ইয়াত ৰখিবলগীয়া বস্তু ক্ৰুক 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 ক্ৰুক। ভাল লাগে চুমনিত কেতিয়াবা খানা চানা খাবলৈ ভাল লাগে। আপোনালোকৰ যদি ওচৰে পাঁজৰে মুগা পোহে তেতিয়া গৈ চাব। যদি আপোনালোকে নিজে পোহেতো ক'বলগীয়া নাই, যদি নাই পোহা আপুনি বেলেগৰ মুগা চুমনিত গৈ চাব। ৰিয়েলি ইয়াত এইকণ সময় থাকি বহুত ভাল লাগে, বহুত ঠাণ্ডা মুণ্ডা পৰিৱেশ। আৰু মুগা চুমনিবোৰ প্ৰায় মানুহৰ ঘৰৰ পৰা বহুত আঁতৰত থাকে। তো এটা নিজান পৰিৱেশ, ধুনীয়া চৰাই চিৰিকটিৰ লগত বহি খেলি। আৰু এজন চুমনিয়াল বহুত কষ্ট কৰিবলগীয়া হয়। মানুহে যিমানটো উজু বুলি ভাবে সিমানটো উজু নহয়। একমাহ পূৰা সম্পূৰ্ণ কষ্ট কৰিব লাগে, ঘৰলৈ যাব নাপায়। ইয়াতে আপোনাৰ খাব লাগে, ৰাতি থাকিব লাগে, পকা চাব লাগে, জালি কাটিব লাগে, আপোনাৰ অন্যান্য ঢেৰ কাম থাকে। তো এনেকৈ আপোনাৰ মুগা চুমনি মুগা পোহা প্ৰক্ৰিয়াটো হয়। আমাৰ মানুহে কি হয় প্ৰায় এতিয়াতো প্ৰায় কমিছে। আগৰ মানুহে হয়তো এতিয়াও আছে 90% মানুহে, 90 নহয় আপোনাৰ 60% মানুহে এতিয়াও নাজানে মুগা সূতা ক'ৰ পৰা হয়। মুগা কাপোৰ পিন্ধে, দাম দি পেলাই কাপোৰ পিন্ধে, কিন্তু মুগা কাপোৰটো তৈয়াৰ হ'বলৈ যিমানখিনি কষ্ট হয় সেই খেতিয়কজনে কিন্তু সিমানটো মূল্য নাপায়। কাৰণ মানে কি হয়, আমাৰ এযোৰ কাপোৰ আপোনাৰ লাখৰ ওপৰত হয়, লাখৰ ওপৰত দি কিনি পিন্ধে, কিন্তু সেইটো মূল্য এই খেতিয়কজনে, যিজনে আপোনাৰ একমাহ কষ্ট কৰি সৰুৰ পৰা একেবাৰে ল'ৰা ছোৱালী ডাঙৰ কৰাৰ নিচিনাকৈ সৰুৰ পৰা মুগা পুহি জালি কাটি আকৌ ভাঙিব লাগে, আপোনাৰ আকৌ সূতা কাটিবলৈ হ'লে জাক দি পেলাই যিমানখিনি কষ্ট কৰে সিমানখিনি মূল্য এতিয়া অলপ পাইছে। আগৰ দিনৰ মানুহে কি হয় আপোনাৰ 200 টকা এখন মুগা 1000 মুগাত 200 টকা কিছু বা 150 টকা তেনেকুৱা হৈছে। এতিয়া কিন্তু আপোনাৰ হৈছে আপোনাৰ 5000, 5500, 6000, 7000, কোনো মানে জেগা লৈ বেলেগ বেলেগ হয়। তো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ অন্তৰৰ পৰা কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু অকণমান আগবাঢ়ি যাবলৈ এনেকৈ আপোনালোকক নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজি মই যিমানখিনি জানিছোঁ, আৰু থাকে বহুত দীঘল হৈ যায়। এইটো প্ৰক্ৰিয়াটো আপোনাক দেখুৱাবলৈ হ'লে পূৰা প্ৰথমবাৰ দেখুৱাব পাব লাগে। তো আজি মই বহুত দিনৰ মূৰত চুমনিলৈ আহিছোঁ, দেউতাৰ চুমনিলৈ। তো সেইটো কাৰণে আজি বোলো ভিডিঅ'টো আপলোড কৰোঁ। তো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। বহাগ বিহু ওচৰ পাইছেতো, কুলিও মাত শুনিবলৈ পাইছোঁ। হ'ল বাৰু আজি অলপ দিন হ'ল কুলি মাত শুনা। তো আজি একদম পূৰা বহুত ইবছৰ কুলি মাত লকডাউনৰ কাৰণে নেকি কুলি মাতটো ইবছৰ শুনা নাপালোঁ। এইবাৰ দেখোন শুনিছোঁ এতিয়ালৈকে।